Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে পলিটেকনিকৰ ফাৰ্ষ্ট সেমৰ ফাইনাল এক্সাম দিলা এতিয়া তোমালোকে সেকেন্ড সেম পাবা আৰু তো তোমালোকে এতিয়া সুধি আছা যে দাদা আমি এতিয়া সেকেন্ড সেমত গৈ ট্ৰান্সফাৰ ল'ব পাৰিম নে নাই তো হয় তোমালোকে নিশ্চয় পাৰিবা ট্ৰান্সফাৰ ল'ব পাৰিবা তো ট্ৰান্সফাৰ কেনেকৈ ল'বা ক'ত কি কৰিবা সবিশেষ জনাম ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু মোৰ এই চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা তো প্ৰথমে তুমি এতিয়া ফাৰ্ষ্ট সেম এক্সাম দিছা সেকেন্ড সেম পাইছা বা এডমিশন হ'বা এতিয়া সেকেন্ড সেমত তো সেকেন্ড সেম পোৱাৰ পিছতো তোমালোকৰ ট্ৰান্সফাৰ হয় তো ট্ৰান্সফাৰ কেনেকৈ ল'বা আগতে যোনটো প্ৰসেস আছিল আজিকালি হেবৰ প্ৰসেস নাই তো একেবাৰে অফলাইনতহে হৈ চলি আছে আগতে আমি অনলাইন এপ্লাই বা অনলাইনত আমি সবিশেষ পাইছিলো যে এইখিনি ষ্টুডেণ্টৰ ট্ৰান্সফাৰ হ'ল বা একদম ইজি ভাবে আগতে হৈছিলে কিন্তু আজিকালি অলপ টান ট্ৰান্সফাৰ ইমান এটা নহয় কিন্তু আকৌ বহুত ষ্টুডেণ্ট ট্ৰান্সফাৰ হৈও আছে তো কি কৰিবা তুমি ট্ৰান্সফাৰৰ কাৰণে দ্বিতীয় অফিসত অৰ্থাৎ ডাইৰেক্টৰ অফিসত তুমি কি কৰিব লাগিব এপ্লিকেশন দিব লাগিব প্ৰথমে যদি পাৰা এনেকৈ ল'বা যে তুমি এপ্লিকেশন ফৰ্ম এটা লিখিলা এপ্লাই নিজে লিখিবা টু দি ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যন এনেকৈ লিখি থ্ৰ দি তুমি লিখিব পাৰা কাৰ যোগেদি ধৰা তোমাৰ কলেজৰ প্ৰিন্সিপালৰ যোগেদি পঠাইছা তো তেনেকৈ লিখিবা থ্ৰ দি প্ৰিন্সিপাল বোলে তোমাৰ যোৰহাট পলিটেকনিক এনেকৈ লিখিলা লিখাৰ পিছত কলেজৰ পৰা প্ৰিন্সিপাল ছাৰে যদি সাইন কৰে ফৰৱাৰ্ডিং কৰি যদি দিয়ে সেইটো ভাল যদি দিয়ে আৰু সেইখিনি প্ৰথমে ট্ৰাই কৰিবা যদি দিছে সেইটো ফৰৱাৰ্ডিং কৰি দিব সেইটো লৈ তুমি দ্বিতীয় অফিসত দি আহিব লাগিব আৰু যদি কলেজৰ পৰা সাইন নকৰে তোমাৰ সেই এপ্লিকেশনত ট্ৰান্সফাৰৰ কাৰণে তুমি ডাইৰেক্ট তুমি লিখিব পাৰা ডিটি লৈ বা ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যন এনেকৈ লিখি তুমি ডাইৰেক্ট আমাৰ সেই গুৱাহাটীত গৈ জমা দিব পাৰা তো গুৱাহাটীত জমা দিবা তাৰ পিছত লিষ্ট আহিব বা তোমাক নিশ্চয় ইনফৰ্ম কৰিব যদি ট্ৰান্সফাৰ হয় ট্ৰান্সফাৰ আজিকালি মাৰ্ক ওয়াইজ দি আছে আৰু কিছুমান একেবাৰে কম মাৰ্কৰ নাজানো কেনেকৈ হৈ আছে তো তুমি যদি পেটত ভাল মাৰ্ক পাইছিলা সেই পেটৰ মাৰ্কটো চাব তো তুমি কি কৰিবা ডাইৰেক্টৰ অফিসত এপ্লিকেশন দিবা ফাৰ্ষ্ট সেমতকৈ তোমাৰ সেকেন্ড সেমৰ লাষ্টত চান্স বেছি থাকে ট্ৰান্সফাৰ হোৱাৰ কাৰণ ফাৰ্ষ্ট সেমত বহুতে এৰি দিয়ে পলিটেকনিক পঢ়া এৰি দিছে তো ফাৰ্ষ্ট সেমৰ ফাইনাল এক্সাম দিয়া নাই সেকেন্ড সেমত এডমিশন হোৱাই নাই তো সিট খালি হৈ গ'ল তো এনেকুৱা বহুত খালি হৈ যায় সেই কাৰণে সেকেন্ড সেমৰ লাষ্টত বহুতখিনি সিট খালি হয় সেইখিনি তোমাক ট্ৰান্সফাৰ দিওঁতে সহজ হৈ যায় তো সেকেন্ড সেমত বহুত ষ্টুডেণ্টৰ ট্ৰান্সফাৰ হয় বা ল'ব পাৰিবা থাৰ্ড সেম পোৱাৰ আগলৈকে বা থাৰ্ড সেম প্ৰথম অৱস্থাত পায়ো কিছুমানৰ ট্ৰান্সফাৰ হৈ আছে আমি যিমান দূৰ চাই আছো তো তোমাৰ গোটেই সেমিষ্টাৰটো সেকেন্ড সেমৰ গোটেই প্ৰসেছটোতে তুমি ট্ৰান্সফাৰ ল'ব পাৰিবা যদি হয় বা যদি দিয়ে কিন্তু সেইটো প্ৰক্ৰিয়া চলি থাকে তো কি কৰিবা ডাইৰেক্টৰ অফিসত তুমি এপ্লিকেশন দিবা এপ্লিকেশন কৰ পৰা কলৈ সেইখিনি লিখিবা নিশ্চয় সেইখিনি হোৱাৰ পিছত যদি তোমাৰ একচেপ্ট কৰে য'ত ল'ব বিচাৰিছা যদি সিট খালি থাকে নিশ্চয় তোমাক ট্ৰান্সফাৰ কৰাই দিব বা ট্ৰান্সফাৰ হৈ যাব কিন্তু এটা কথা মনত ৰাখিবা ট্ৰান্সফাৰ লেটাৰ দি আহিলা কোনো খবৰ লোৱা নাই কোনো যোগাযোগ নাই হয়তো নহ'ব পাৰে কাৰণ আজিকালি এনেকুৱা বহুত ষ্টুডেণ্ট আছে যে 3বাৰ 4বাৰ 5বাৰ লৈকে এপ্লিকেশন দি আহিছে কোনো খবৰ পোৱা নাই কোনো ধৰণৰ তেওঁলোকৰ কোনো ৰেসপন্স পোৱা নাই বা তেওঁলোকৰ কি হৈছে ট্ৰান্সফাৰ পোৱা নাই তো সেইকাৰণে কৈছো তোমালোকে খবৰ ৰাখিবা ট্ৰান্সফাৰ লেটাৰ দি আহা তাৰ পিছত খবৰ ৰাখিবা তো আৰু এটা কোৱেশ্চন তোমালোকে কৰিছা যে দাদা আমাৰ ফাৰ্ষ্ট সেমত বেক লাগি যায় যদি কি হ'ব যদিও বেক লাগিছে বা বেক আছে তথাপিও তোমালোকৰ ট্ৰান্সফাৰ হ'ব কোনো ধৰণৰ প্ৰবলেম নাই কাৰণ মই বহুত কেইটা ষ্টুডেণ্টক চাইছো ফাৰ্ষ্ট সেমত বেক আছিলে তথাপিও সেকেন্ড সেমৰ লাষ্টত বা সেকেন্ড সেমত গৈ সিহঁতৰ ট্ৰান্সফাৰ হৈছে হয়তো তোমাৰো হৈ যাব যদি সিট খালি থাকে য'ত ল'ব বিচাৰিছা যদি সিট খালি নাথাকে কেনেকৈ দিব ট্ৰান্সফাৰ তো নিশ্চয় তোমালোকে গম পাইছা ক'ত গৈ কেনেকৈ এপ্লিকেশন দিবা আৰু কেতিয়া হয় বা হোৱাৰ চান্স আছে না নাই এতিয়াও ট্ৰান্সফাৰ নিশ্চয় হোৱাৰ চান্স আছে তো তোমালোকে ট্ৰান্সফাৰ লেটাৰ দিয়া মেবি যদি সম্ভৱ ট্ৰান্সফাৰ তোমালোকক কৰাই দিব এতিয়ালৈ মানে থ্যাংক ইউ